গ'লে মোৰ চলিটো ইমান ৰাতি হ'ল এই আবেলিৰ পৰা হৈ গ'লে ময়ো যাব লাগিলে একেলগে মা দেউতাৰ লগত আইচক্ৰীম খাবা মোৰ মেৰিলে গৰম গৰম পকা পিঠা আৰু এক ঠাণ্ডা ঠাণ্ডা পইতা ভাত ল'ৰাক মোৰ নিজৰে भतीजा लोरक मैं क्यों नहीं बिसिम को उसको आपका गाना अच्छा लगा मुझे भी अच्छा लगा और स्पेशली पमार जे चिवर मुख देश बापू पिक्चर है बेला त सोय মই जी बापू एने हम सपन तो भाबा नसलो मेन एनजी हेडी पाम বুলি बापू বহুত কিটা গান আছে ফুট কাম আছে যি কান বনাব লাগা আছে আপা সবে দেখো ফিটিং হয়েছে রে ফিটিং হই কে নাই हाँ तो इमान डाঙৰ লেভেলত পাই গৈছে ইমান বলিউডৰ মিউজিক ইণ্ডাষ্ট্ৰীত কাম কৰিছে আমি কিমান আনন্দিত হৈছোঁ তো মায়েৰে আনন্দিত হৈছে মই আনন্দিত হৈছোঁ সকলোৱে আনন্দিত হৈছোঁ অ' বাপা আমিতো ভাবিছিলোঁ বিদা হৰাই গৈছে তোকতো আমি নাপাম বুলি ভাবিছিলোঁ কিন্তু হৰাই যোৱাত ভালো হৈছিল দেচোন তো ইমান ডাঙৰ এটা বলিউড মিউজিক ইণ্ডাষ্ট্ৰীত কাম কৰিব পাৰিছে তাৰে কাৰণে আমি বহুত সুখী হৈছোঁ বাপা আমি বহুত আনন্দিত হৈছোঁ তো সকলোতে যাতে ভৱিষ্যতে ভাল কাম কৰি তাৰ কাৰণে আশীৰ্বাদ ৰাখিলে আমিতো কিমান গালি পাৰিব ভাবিছোঁ অকল নাজানে কিন্তু তোৰ ইমান মানে কিন্তু গম পোৱা নাছিলোঁ তই ইমান ডাঙৰ যে ভাল গান গা গতিকে আমাক ক্ষমা কৰি দিবি আমাৰ দুয়োটাই সমানে তুমি যাতে আমিতো গালি পাতি থাকোঁ না আৰু গালি নাপালে ভাল কাম কৰি যাবি এই হ'ব ব'ল বাপা এতিয়া আৰু কাম কৰিবি এতিয়া তোক কাম কৰিব মানা কৰা নাই কিন্তু বল এতিয়া তোক খুৰীৰ বিয়া আছিলি না তাতে আমি যাব লাগিব দে ব'ল আমি যাওঁ বিয়া নাই মা দেউতা খুৰা সকলোৱে মোক ক্ষমা কৰি দিবি মই যাব নোৱাৰিমেই মোৰ তাতে বহুত কাম আছে ইমান কামখিনি মই এৰি থৈ পেলাই কেনেকৈ যাব পাৰিম মোৰ বহুতকেইটা এলবাম ৰিলিজ হোৱা কথা আছে মিউজিক এলবাম বহুতকেইটা গান ৰিলিজ হোৱা কথা আছে মোৰ বহুত কাম আছে না ইমান কাম এৰি পেলাই মই কেনেকৈ যাম না কেনেকৈ কি বাপা তো যাবই লাগিব খুৰীৰ বিয়া এটা বিয়া খাবাই মুম্বাইলৈকে আহিছিলি আচল কাৰণ সেইটোৱে মই যদি বিয়া নাখায় তাতে কি হ'ব দে অঁ বোলে বাবা ব'ল যাওঁ ব'ল বিয়াখন খাই পেলাই বহুত তাত এটা আৰু আহিব লাগে নাই নোৱাৰিম মই যাম মোৰ বহুত কাম আছে ইয়াতে হ'ব দে বাদ দি নাজে তো ৰাংগে দে যাবা হ'ব দে বিয়া খাবা নাংগে আমি বহুত আগতে মাংস চাংস চব পেকিং কৰি থৈ দিম দে তাৰপিছত যাই পেলাই খাবি খালি খাম নাই মই সেইবিলাক খানাটো নাখাওঁ মই এতিয়া আজিকালি বেলেগ খানা খোৱা বস্তু আজিকালি মই এই ভাত চাত আজিকালি সেইবিলাক খানা নাখাওঁ মই আজিকালি মই বেলেগ খানা খোৱা বস্তু নাংগে মই পেকিং কৰি দিবি ইয়াতে মই বহুত বঢ়িয়া খানা পাইছোঁ হা বাবা তো খানা খোৱা বাদ দিলে আৰু এইবিলাক খানা বোলে জিউচি ঠিক আছে এটা কাম কৰ ভালকৈ কাম কৰি থাক বল খাওক দে পিছত তাক লৈ যাবি লৈ গেলে নকৰোঁ এতিয়া নাংগে দে বিয়া খাবা যাবা আমাৰ মৰমৰ লেংটিচিঙা গাঁওবাসী আমাৰ এই লেংটিচিঙা গাঁওবাসী আপোনালোকতো সকলোতো গম পাইছে নিউজে বা মোবাইলে চবাইলে সকলোৱে গম পাইছে কি আমাৰ মানে এই গাঁওখনৰ সকলোৰে মৰমৰ ভোলা যিমান উৎপাত কৰিলোঁ যিমান যি কৰিলোঁ আমাৰ মৰমৰে ভোলা সেই ভোলাই মুম্বাইত যিবিলাক হৰাই পেলাই এটা অৰিজিত সিঙক লগ কৰি পেলাই যি ইমান ডাঙৰ মিউজিক ইণ্ডাষ্ট্ৰীত যি কাম কৰোঁ তাৰে কাৰণে আমি বহুত আনন্দিত হৈছোঁ আৰু সেই আনন্দৰ বাবে আৰু আজি সেই আমাৰ মৰমৰ ভোলাই আমাৰ এই লেংটিচিঙা গাঁৱত আজি আহিব গতিকে সকলোৱে তাক ওলোৱা মাৰৰে স্বাগতম জনাম গামোচা পিন্ধাম জাপি চাপি পিন্ধাম আৰু লগতে আমি তাৰ কাৰণে মহাভোজৰ আয়োজন কৰিছোঁ বস্তু ডাঙৰ খানাৰ আয়োজন কৰিছোঁ গতিকে সকলোৱে যাতে এই খানাত লগে ভাগে মিলিব আৰু ভোলাক সম্ভাষণ জনোৱাত সকলোৱে কামখিনি কৰিলে হ'ল সকলোৱে আমি একদম ৰেডি আছোঁ চিন্তা কৰিব নালাগে মণ্ডল দাইৰে আমি একদম ৰেডি আছোঁ মোৰো বহুত ভাল লাগছে আমাৰ ভোলা দাদা ইমান কাম কৰিছে মোক আহিলে সি চকলেট খুৱাব লাগিব খুৱাব দে চেলকা কি চকলেট নহয় তোক আৰু বেলেগ বস্তু কৰি দিব এতে কাম কৰি থাকিলে নহ'ব ঘৰতো বহুত কাম আছে যা ঘৰত অলপ কাম কৰেগৈ এতিয়া কি ভাষণ দি আছে ভাষণ দি আছে এই ৰখাই আজিৰ দিনটোতো অলপ ৰখাই দিয়ে আমাৰ ভোলা ইমান ডাঙৰ কাম কৰিছে হ'ব দে আজিৰ দিনটো চাওক দে হয় আজিৰ দিনটো চাওক দে নহ'লে আজি কাম চাম কৰিব নালাগে আজি আমি ইয়াতে ওলা মানে আনন্দিত কৰিম আমাৰ গাঁৱৰ ইমান ডাঙৰ সন্মান কৰি আনিছে আমাৰ ভোলাই এইটাকে লাগি ভোলাৰ বন্ধু হাতেকে আহি পোৱা নাই তইতো আহিলিয়ে ডাবলা কিন্তু মলমূলেহাতে ক'ত গ'ল সি বন্ধু ভোলাৰ কোনোবাতে কাম চাম কৰিব লাগে সি কি কৰি আছে সি আহি আছে ৰ'ব তাৰমানে কিবা কাম আছে কামখিনি কৰি পেলাই আহিব লাগি দিব দিয়ক আমি খবৰটো ফাৰ্ষ্টতে আমিয়ে পালোঁ না আমি পাই পেলাই বহুত আনন্দিত হৈছোঁ আহিব পেলাই কাম লাগি দিব মই গামচা চামচা একদম ৰেডি কৰাইছোঁ মই লুঙিখন পিন্ধাম ভোলাক আজি মোৰ লুঙিখন তই এইগিলাক অসন্মান তাকে এতিয়া আমি গামচা চামচা ৰেডি কৰি আছোঁ তই এইগিলাক আৰু আল্টিমেট মেকআপ কৰিব নালাগে ক্যামেরা এন্ড অ্যাকশন
तेरी मेरी कहानी। ये नहीं है भोला सर, आपने ये बहुत ही अच्छा गाना नहीं गाया है, ये रॉन्ग गाना है। आपने रानू मंडल का गाना क्यों गाया? मैंने आपको तेरी मेरी ये गाना गाने को नहीं, मैंने आपको लिखा था तेरी मेरी ये गाना नहीं है, तेरी मेरी वो गाना गाने को कहा, वो गाना गाए तेरी मेरी। ये मुझे माफ कर देना, थोड़ा सा गलती हो गई। तेरी मेरी प्रेम कहानी, दो लब जो मेले, चमक ला ला ला, तेरी मेरी अजूबा प्रेम कहानी। ये ठीक है, ये गाना बहुत अच्छा है। तो হতে আৰু কি আহিবি, কি আহিলি আমি তোক নিবে আছো না, আমি মানে মই নিবে আনা দিছোন, তোৰ মায়েৰে দেউতাই নিবে আহিছে, তোৰ মায়েৰে দেউতাৰে লৈ যাব তোক এবাৰ তোৰ নিজৰ গাঁৱত। তো সদায় কিমান এটা কাম কৰি থাকিবি, আহিবি আৰু কাম কৰিবা, কিন্তু মাজতে ঘৰৰ গাঁৱতো যাব লাগিব না। কি ক মই গাঁৱত কেনেকৈ যাম, মোৰ কিমান কাম আছে, মই আগতে গৈছিলোঁ, মই যাব খুজিছিলোঁ, কিন্তু আজি কিন্তু নহ'ব, আজি যাব নোৱাৰিম, মোৰ কাম আছে ইয়াতে বহুত। তই কি কয় তই বিয়া খাবাও নিদিলি দেচোন, দেউতাই সেইটোতো মাফ কৰি দিলোঁ, কিন্তু এইবাৰ তোক গাঁৱত তই কেনেকৈ নাযাব থাকিবি, তোৰ গাঁৱত সকলোৱে মানুহ ৰখি আছে, তোক তাতে সকলোৱে খানা চানাৰো আয়োজন কৰিছে বোলে, মই এইটো কথাও শুনিছোঁ। গতিকে তই কিয় নাচিবি, তই সকলোৱে বেয়া পাব না তোক নিগলি আহিবি তই আৰু, কিন্তু সেইটো আৰু নাযাব থাকিব নাযাব, ওলাই তই এইবাৰ। মায়ে মোক বেয়া নাপাই মই যাব নোৱাৰিম। ये एकदम ठीक कर रहा है, इसको हम नहीं लेने जा सकते, यहाँ पर बहुत काम है इसका, इसलिए आप इसको नहीं ले सकते। বুঢ়া তই নেকি বহুত বেয়া লাগে, তই তোক মানুহ ৰখি আছে ভুলাই চালা, তোৰ মায়েৰে ভাই পেলাই দুখ বুজি নাপালে, ভাল লাগছে তোৰ ইয়াতে কাম কৰাৰ কাৰণে, হ'লেও তইতো গাঁৱততো যাব লাগিব, তই নিজৰে গাঁও। आप नहीं ले सकते, आप यहाँ से जाइए, बहुत काम है इसका, बहुत शूटिंग करना है। ঠিক আছে, নাজানে নাংগে দে এবাৰ, বাদ দি আমাক মায়েৰে ডিউটি বুলি নাপাবি আৰু, বাদ দি এই বল চবে ভোলা, তই কিন্তু বৰ বেয়া কাম কৰিছে, কিন্তু আমাৰ পিতই আৰু ফোন চোনো নকৰবি আমাক, নকৰোঁ যা নাংগে যা, ফোন চোন নকৰোঁ তহঁতক। মোৰ এতিয়া কাম ডাঙৰ ন, কাম বহুত ডাঙৰ আছে, মই কাম এৰি পেলাই যাব নোৱাৰোঁ। lung lang 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 lung lung sang sang phung phang căng 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 chúng sang 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 phăng phăng lăng phăng 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 chúng sang 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 lang 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 phăng 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 lang 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 sung sung bung 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 chung 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 কি তই ইয়াতে কি বহি আছা? আমাৰ তাত দেখা নাই কিবা ডাঙৰ মিটিং হৈ আছে, আমাৰ আজি ভোলা এইবাৰ এটা সম্বৰ্ধনা অনুষ্ঠানো হ'ব, খানাও হ'ব, তই ইয়াতে কি বহি আছ? তাকে জানা যাগে অলপ, মই যাওঁ এতিয়া, এত বল একেবাৰে আধো যাৱা, বাদ দিয়ে ভোলা হওক চিনি হওক, আমিতো নাযাওঁ না, আমি যাম খানা খাব যাম, খানাটো খাই আহি পেলাই ইয়াতে থাকিম আৰু পিছত দেখি কাম চাম কৰিব যাম, এটাই বহি আছোঁ আৰামত। হেল্ল' খুলি কওক। আজি ভোলা কথা নাই আহিব না, ভোলা আজি কৰি কি ক'লে ভোলা নাই, কাম থকাৰ কাৰণে সি ভোলা নাই লাগি আজি, আপোনালোকে এইবোৰ লগত ভোলা নাই, বৰ বেয়া লাগিল কথাটো শুনি পেলাই। কি কোনে ফোন কৰিছিলে এইটো? আজি বৰ বেয়া লাগিল কথাটো শুনি পেলাই, ভোলাই বোলে নাহে, অকল বোলে মাক দেউতাকে আহিব। কি ভোলা নাহে? বাদ দি থাকক, কেতিয়াবা খানাটো হ'ব না, ভোলা নাহিলে ক'ত খানা হ'ব? খানা নহয় এতিয়া, বৰ বেয়া হ'ব না, শুনে মইতো কাৰণে বঢ়িয়া ভাল আইডিয়া এটা, খানাটো নহয় এতিয়া, গতিকে তই এটা কাম কৰ, তই তাতে যাই পেলাই যিমান খানা আছে তই খা দা দি, নহ'লে চব নিচে ফেলান দি যাব, তই একো খাব পাৰিবি নহয়, চা আইডিয়াটো মোক বেয়া দিয়া নাই কিন্তু, যাওঁ ৰ। মিছা কথা ক'লো, খানা কিয় নহ'ব, ভোলা নাহিলে বোলে খানা নহ'লে ফেলাই দিব নেকি? মিছা কথাই ক'লো, চব খাবহি, মজা হ'ব, উন্দিৰে আমাক বুদ্ধি দি পেলাই আমাক ফাঁচো, আজি তাকে ফাঁচলো ৰ, ভালে হৈছে, কিন্তু যি কি নহওক ভোলা নাহি বৰ বেয়া লাগছে কিন্তু। আমি সকলোৱে বৰ দুখেৰে একদম মৰমাহিত হৈ পেলাই কওঁ কি ভোলা তাৰ বোলে কিবা কাম আছে, গতিকে সি আহিব নোৱাৰে, তাৰ বিনে মাক দেউতাকে আহিব, গতিকে আমি জাপি চাপিটো কিনিলোৱে না, গতিকে সেইখান জাপি চাপি নিদিয়ে, সিহঁতৰ মাক দেউতাককে আমি সন্মান দিওঁ, ভোলাটো নাহে না, ভোলাক আমি পিছত এক্সট্ৰা সন্মান দিম আৰু ভাবোঁ যে আকৌ মাক দেউতাককে আমি খানা চানা অলপ খুৱাইলি হ'ল, কাৰণ মাকৰ দেউতাকৰ কাৰণেইতো ল'ৰা ছোৱালী ইমান ডাঙৰ কাম কৰিছে, হ'লেও কিন্তু ভোলা নাহি পেলাই বহুত বেয়া কামো কৰিছে, গতিকে খানা চানা ফেলাল দি নাযায়, গতিকে আমি সকলোৱে মিলি খানাটো খাম আৰু আজি আৰু। হ'ব দিয়ক, খানাটো একদম ৰেডি হৈছে, খানা চানা হৈছে, খাব পৰা হৈছে,
খালি সিহঁতে আহিলে মণ্ডল দাদা মই মাংস চুবা নৰো মাংস চুবাটো দিগদাৰ দাঁতকেইটা কেইটামান দাঁত তাৰমানে ফুৰিছে গতিকে অলপ মাংস চুবা দিগদাৰ হয় গতিকে মোৰ কাৰণে এটা চয়াবিন হ'লেও হ'ব মোক মাংস চুবাব নৰো না এই হ'ব দে চেলকা তোৰ কাৰণে চয়াবিনেৰে বন্দোবস্ত কৰি দিছোঁ মণ্ডল দাদা ডাঙৰ কথা এটা হৈ গ'ল আমাৰ যে হিয় যে আছে হিয় আধা আধি খানা চব্জি মানে খানা আছে আধা আধি ফ্ৰাই খানা খালা আৰু আমাৰ চব শেষ কৰি দিলে চব নষ্ট কৰি দিলে সি কি সঁচাই নেকি মই নিশ্চয় কৰি দেখি আহিছোঁ এই বহুত বেয়া কাম কৰিলে যা তাক ধৰকে তাক শাস্তি দিকে যা ইমান বেয়া কাম কৰিলে কি চব খানা খাই দিলে ইমান কষ্ট কৰি ভোলা হাতৰ মাক দেউতাকক খানা ৰান্ধিছিলোঁ ভোলাক লগো ৰান্ধিছিলোঁ কিন্তু সি নাহিলে না যা শাস্তি দিকে ইমান ধুনীয়াকৈ আয়োজন কৰিছিলোঁ ইমান ঠিক আছে মণ্ডল দাদা বল কাঞ্চা দু আমি শিক্ষা দিওঁ ঠিক আছে আমি শিক্ষা দিছোঁ তাক সকলোৱে নিশ্চিন্ত মনে থাকক আমি সকলো অলপ হ'লেও সকলোকে খানাৰ বন্দোবস্ত কৰিম সকলোৱে নিশ্চিন্ত মনে থাকক